যে কেতিয়া কি কৰে মোক সুধিলেও মই ক'বলৈ বেছিভাগ সময়ত মই কথাটো নাজানোৱেই। পিছত কেতিয়াবা ছ'চিয়েল মিডিয়াত দেখোঁ, কেতিয়াবা কোনোবাই আহি খবৰ দিয়ে, কোনোবা আহে পিছত ধন্যবাদ জনাবলৈ লগ কৰিবলৈ আহে, তেনেকৈহে গম পাওঁ। গতিকে তেনেকুৱা সচৰাচৰ ঘটনা দেখিয়ে থাকোঁ। মই সাধাৰণতে তেওঁ অকণমান দেৰিলৈকে শুৱে, মই সোনকালে ওলাই যাওঁ কামলৈ। তেতিয়া আহি তলত দেখোঁ, আগতে খাৰঘুলিত যেতিয়া তেওঁ থাকিছিলে, ষ্টুডিঅ' আছিলে, তেতিয়াতো ইমানেই মানুহৰ ভিৰ থাকে যে তেওঁ শুই উঠাৰ আগতে ৰাতিপুৱাই প্ৰায় লোকাৰণ্য হৈ থাকে 50-60জন 80-100জন মানলৈকে মানুহ তাত একদম লোকাৰণ্য হৈ থাকে। আৰু সকলোৱে নিজৰ কিবা এটা নহয় কিবা এটা সমস্যা লৈ আহে। কিছুমানে বাৰু তেওঁক অভিনন্দন জনাবলৈ বা কেতিয়াবা এনেই লগ কৰিবলৈও আহে, কিন্তু বেছিভাগ সময়ত মানুহে নিজৰ কিবা এটা সমস্যা লৈয়ে আহে। আৰু এতিয়াও আমি কাহিলীপাৰাত যিহেতু আমি ফ্লেটত থাকোঁ, গতিকে তাত খুব বেছি মানুহৰ ইমান সমাগম নহয় যদিও এতিয়াও দেখা যায় 10-20জন লোক তাত থাকে। মই ওলাই যাওঁতে তেওঁলোক কাষ চাপি আহে। পিছত মানে গম পাওঁ যে তেওঁ কাকো খালী হাতেৰে উভতি যাবলৈ নিদিয়ে। যদি জেনুইন মানে কিবা এটা দেখে তেওঁ সেইটো মানে কৰে। আৰু তাৰ মাজতে কেতিয়াবা কিছুমান একদম জেনুইন কেছ নহয়, সেইবোৰ আমি কৰিবলৈ গৈ পিছত হস্পিটেলৰ বিল দিবলৈ গৈ বা তেনেকুৱা ধৰণৰ কথাও আমি পিছত প্ৰমাণ পাইছোঁ। গতিকে তেতিয়া দুখ লাগে, কাৰণ এই ব্যক্তিজনে নিজৰ কষ্টৰেহে যিখিনি উপাৰ্জন কৰে তাৰ পৰা তেওঁ দিবলৈ চেষ্টা কৰে। তেওঁ লাগিলে ধাৰ কৰিও পইচা আনি দিব। সেই জুবিন গাৰ্গজন আৰু আজিৰ জুবিন গাৰ্গজনৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য মানে তেওঁৰ শিশুসুলভ মনটো একে আছে, একেবাৰে একে আছে। কিন্তু কিছুমান কথা মই তেওঁৰ জীৱনত অভাৱ দেখা পাওঁ। তেতিয়া যেতিয়া লগ পাইছিলোঁ ময়ো সৰু আছিলোঁ, আৰু সেইখিনি সময়ত আমি কেনেকৈ মানে এটা গীত শুনো বা এখন চিনেমা চাওঁ বা এখন কিতাপ পঢ়াৰ পিছত আমাৰ মানে বিশ্লেষণ কেনেকুৱা হয় বা আমাৰ দৃষ্টিভংগী, আমাৰ মনৰে পৰ্যালোচনা কেনেকুৱা হয়, সেইটোতকৈ তেওঁলোকৰ যিটো গ্ৰুপ আছিলে, যিটো আড্ডা হয় তেওঁলোকৰ, খুব সৃষ্টিশীল আড্ডা। আৰু তাত তেতিয়া মই মাত্ৰ তেওঁলোকৰ কথাবোৰ বহি পেলাই শুনো। ইমান তেওঁলোকে নিখুঁতভাৱে প্ৰতিটো বস্তু, তেওঁলোকৰ দৃষ্টিভংগী ইমান নিখুঁত আছিল আৰু প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ বিশ্লেষণ কৰি চায় আৰ্টিষ্টিকেলি। গতিকে সেই কথাখিনি মই তেতিয়া তেনেকৈ তেওঁলোকৰ পৰাহে মই যাতে চাগে এখন ছবি চাবলৈ শিকিছোঁ বেলেগ ধৰণে, তেওঁলোকৰ পৰাহে মই চাগে এখন কিতাপ পঢ়িবলৈ শিকিছোঁ বেলেগ ধৰণেৰে। আৰু গীত এতিয়াও আনকি শুনিবলৈ আমাৰ কাৰণে সুৰ আৰু কথাখিনি যদি ভাল হয় তেতিয়াহ'লে সেই গীতটো আমাৰ কাৰণে ভাল। কিন্তু তেওঁলোকে প্ৰতিটো চাউণ্ড, প্ৰতিটো মিউজিক ইনষ্ট্ৰুমেণ্টৰ কথা, প্ৰতিটো তাল মান, সকলোখিনি কথা এনেদৰে বিশ্লেষণ কৰে, তেওঁলোকে এনেকৈ নিখুঁতভাৱে শুনি যাওঁতেই শুনি যায়, খুব সহজভাৱে শুনে। কিন্তু তেওঁলোকৰ বিশ্লেষণ আৰু সেই দৃষ্টিভংগীটো বহুত বেলেগ। গতিকে সেই সময়ত যিবোৰ সৃষ্টিমূলক আড্ডা তেওঁলোকৰ হৈছিলে আৰু যিখিনি লগ আছিলে, সেই মানুহখিনিৰ অভাৱ মই আজি তেওঁৰ জীৱনত মই অনুভৱ কৰোঁ কেতিয়াবা, হয়তো তেওঁ নিজেও কৰে। আৰু সেই সময়খিনি বা তেনেকুৱা ধৰণৰ আড্ডাবোৰ আজিকালি বহুত কমি গৈছে। আজিকালি নতুন প্ৰজন্মৰ মাজতো কমি গৈছে বা আমাৰ যিটো চাৰাউণ্ডিং সেইটোতো বহুত কমি গৈছে। পুৰণা বন্ধুখিনি লগ পালে যিটো কথা তেওঁলোকে যেনেকৈ পাতে, সেইখিনি আকৌ মানে উজ্জীৱিত হৈ উঠে জীৱনটো, কিন্তু সময়খিনি। কিন্তু সেই বস্তুখিনি কেতিয়াবা মানে তেওঁৰ জীৱনতো তেওঁ চাগে অভাৱ অনুভৱ কৰে। সেইকাৰণে কেতিয়াবা তেওঁৰ ভিতৰত তেওঁ গম নোপোৱাকৈ সেই ফ্ৰাষ্ট্ৰেশ্যনটো থাকে। আৰু মই ৰাতি কেতিয়াবা তেওঁ আহি পেলাই যেতিয়া কথা পাতে, মই শুবলৈ লৈ পেলাই, তেতিয়া মই অনুভৱ কৰোঁ যে তেওঁৰ জীৱনত যদি সেই মানুহখিনি কেতিয়াবা আকৌ ঘূৰাই পায় বা সঘনাই পাই থাকে, তেওঁ মানে আগৰ দৰে উৎফুল্লিত হৈ থাকিব পাৰিব। এতিয়া কিছুমান কথা ইমান বেমেজালি আৰু ইমান সমস্যাৰ মাজত তেওঁ মানে কেতিয়াবা মানে কি বুলি কওঁ, চেপা খাই থাকে। হয়, সেই মানসিক চাপটো থাকে তেওঁৰ ভিতৰত, যে তেওঁৰ সৃষ্টিশীলতা মনৰ ভিতৰত অনবৰতে চলি থাকে, যদি তেওঁ নুশুৱেও ভালকৈ। খুব তেওঁ শ্লিপ মানে খুব সেইটো শ্লিপ ডিজৰ্ডাৰ বুলিয়েই মানে কোৱা হয়। তেওঁ যে এবাৰ অসুখ হৈ পেলাই বহুত দিনলৈকে তেওঁ হস্পিটেলাইজ হ'ব লগা হৈছিল, এইটো তেওঁ শ্লিপ ডিজৰ্ডাৰে আছিলে আচলতে। তেওঁ ভালকৈ শুব নোৱাৰে, তেওঁ গভীৰ নিদ্ৰাৰ পৰ্যায়টোলৈ নাযায়। গতিকে মই কেতিয়াবা কওঁ, তুমি মেডিটেশ্যন কৰা বা সেই লগ তোমাৰ বন্ধুবোৰক তুমি বিচাৰি মাতি আনা, কিবা এটা কৰোঁ, আমি ওলাই যাওঁ তেওঁলোকৰ কাষলৈ, যদি তেওঁলোকৰ সময় নাই। আজিকালি সকলো ব্যস্ত নিজৰ জীৱনত। তেনেকুৱা সময়বোৰ যদি আমি আকৌ অকণমান সময়ৰ কাৰণে মাজে মাজে ঘূৰাই পাওঁ। চবেই ধৰক কোনোবাই হয়তো গীত গায়, কোনোবাই হয়তো অভিনয় কৰে, কিন্তু চবৰে এখন সুকীয়া সুকীয়া পৃথিৱী আছে। ক'ৰবাত ইনভেষ্টমেণ্ট আছে, ক'ৰবাত কাৰোবাৰ হয়তো কিবা বেলেগ বিজনেছ আছে। কিন্তু আপোনাৰ কণ্ঠটোৱেই, আপুনি কণ্ঠটোৰ লগতেই গোটেইখিনি কাম কৰি আছে। তাৰপিছত গোটেই বস্তুখিনি তাল মিলবিলাক কেনেকৈ মিলাই আছে? সেই পৰ্যায়ৰ মানুহ আপুনি হ'বগৈ নহ'লগৈ মানে। সেইটো বুঢ়া আঙুলি দেখুৱাই আপুনি গুচি আহি পেলাই এই জীৱনটো কটাই, এই মানুহখিনিৰ মাজত থাকি, এই মানুহখিনিক নিজৰ বুকুৰ মাজত লৈ একেলগে সাৱটি আগবাঢ়ি, কেতিয়াবা লঞ্চনা গঞ্জনা খাইছে, কেতিয়াবা মৰমটোতো পাইছে, কেতিয়াবা অনাহত বিতৰ্কৰ মাজত সোমাই পৰিছে। অথচ আপুনি এটা খুব ছেফ ডিষ্টেঞ্চত থাকি খুব এটা তথাকথিত হাই প্ৰফাইল লাইফ কটাব পাৰিলেহেঁতেন কাৰো মুখলৈ নোচোৱাকৈ। সেইটো মোৰ গাত নাই আচলতে কথা। মই ছ'চিয়েলিজম ফ'ল' কৰোঁ। চ' মানুহৰ লগত থাকি মানুহৰ কাৰণে কাম কৰি ভাল পাওঁ। মই নিজৰ কথা ইমান নাভাবোঁ। আৰু এতিয়া বম্বেত মই ৱেল এষ্টাব্লিছ হৈ গৈছিলোঁ, মই বহুত গান গালোঁ তাত। তাৰপিছত গুচি আহিলোঁ। সেইটো কথাই সুধিছোঁ মই এতিয়াও নাযাওঁ বুলি নকওঁ, মই আকৌ কাম আছে যাম। কিন্তু পিছত তাৰমানে বেয়া লাগিলেহেঁতেন যে মই বম্বেত অকল গান গাই পইচা ঘটি খুব ধনী মানুহৰ নিচিনাকৈ থাকি মানে বুঢ়া কালত বেয়া লাগিব সেইটো, যে মানুহৰ কাৰণে একো নকৰিলোঁ মই। কিন্তু কেতিয়াবা আক্ষেপো হয় নেকি? কেতিয়াবা এইবিলাক নভবা নিচিন্তা কিছুমান কথা বতৰাবিলাক দেখি পেলাই? না, আক্ষেপ নহয়, কাৰণ আমি হেপ্পী হিয়াৰ। মই ইয়াত ইমান কাম কৰি আছোঁ, ছ'চিয়েল কাম কৰি আছোঁ, গান কৰি আছোঁ, চিনেমা কৰি আছোঁ, এক্টিঙত সোমাইছোঁ এতিয়া চিৰিয়াছলি। চ' আই এম হেপ্পী উইথ হোৱাট আই এম ডুইং। কথাটো সেইটো। আৰু এটা সৰু কথা এটা কওঁ যে মই হেপ্পী শব্দটো আকৌ কৈ আছোঁ বাৰে বাৰে, যে আমাৰ বিটলছ বুলি এটা গ্ৰুপ আছিলে যে জানে চাগে সকলোৱে, ওৱান অফ দ্য মষ্ট ফেমাছ গ্ৰুপৰ। বিটলছৰ যিজন মেইন আছিল জন লেনন, তেওঁক সৰুতে 5 বছৰ নে 6 বছৰ বয়সত, তেতিয়া মানে
শিক্ষকে সুধিছিলে গোটেই ল'ৰা ছোৱালীবিলাকক যে কোনে কি হ'ব বিচাৰে ইউ জাষ্ট ৰাইট ইট ডাউন চবেই ডাক্তৰ লিখিছে ইঞ্জিনিয়াৰ লিখিছে কোনোবা বিজনেছমেন লিখিছে কোনোবা কিবা লিখিছে জন লেননে একো লিখা নাই তেওঁ অকল হেপী বুলি লিখিছে সুখী হ'ব বিচাৰে যে মই জীৱনত হেপী হ'ব বিচাৰোঁ নহ'লে একো কাম কৰিব নোৱাৰিম চ' মই সেইটো ফ'ল' কৰোঁ চ' হেপী থাকিবলৈ বিচাৰোঁ আৰু সকলোকে হেপী কৰিবলৈ বিচাৰোঁ সেইটোৱে মোৰ ম'টো বৌ আপুনি মোক আৰু এটা কথা কওকচোন আপুনি যেতিয়া জুবিন দাক প্ৰথম লগ পাইছিলে তেতিয়া তেখেতৰ বয়স হয়তো 24, 25, 26 ইমানমান আছিলে 23-24 বছৰ এতিয়া ডাবুল হৈ গ'ল সম্পূৰ্ণ দুগুণ সেই জুবিন গাৰ্গজন তাৰপিছতে মই যতীন দা ৰাজেশ দা দিগন্ত দা পলাশ দা শশাংক দা গোটেইখিনি পলাশ দা আছে পৰাণ দা গোটেইখিনি ৰূপক দা আছে সকলোৰে ওচৰত যাব লাগিব